যে বি লাচিত সেনা লাচিত সেনাৰ দুটা পৃথক সংগঠন আৰু এই দুইটা সংগঠনৰ দুটা আদৰ্শ বেলেগ বেলেগ গতিকে আমি অসমৰ 1967 চনতে জন্মগ্ৰহণ কৰা এটা সংগঠনৰ নেতৃত্ব বহন কৰি আহিছোঁ। আজি আমি অসমৰ বিভিন্ন সমস্যাৰ লগত আমি মাত মাতি আহোঁ। আমাৰ উদ্দেশ্য এটাই আছিল যে লাচিত বৰফুকনৰ নামত এটা অসমক সৰ্বাংগীনভাৱে তেখেতক সুৰক্ষিত কৰিবৰ কাৰণে চৰকাৰে যাতে এটা সামৰিক বাহিনী গঠন কৰে। বি লাচিত সেনাই আৰু তেখেতৰ লগতে আৰু কেইবাটাও এই লাচিত সেনাৰ পৰা বহিষ্কৃত বহুখিনি নেতাই কিন্তু কেইবাটাও সংগঠন খুলি আজি গুৱাহাটীৰ বিভিন্ন ব্যৱসায়িক গোষ্ঠীৰ ওচৰত বিভিন্ন ব্যক্তিৰ ওচৰত গৈ তেখেতলোকে কিন্তু ধন দাবী কৰি আছে বুলি আমি জানিব পাৰিছোঁ। আমি তাৎক্ষণিকভাৱে আপোনালোকক আজি সম্বোধন জনাব লগা হৈছে এইকাৰণে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে বি লাচিত সেনাৰ ওপৰত নিষিদ্ধকৰণৰ দৰে মানে এটা ঘোষণা কৰিছে তেখেতলোকে, কিন্তু বি লাচিত সেনা বুলি নাম লোৱা নাই, তেখেতে কিন্তু ভুলবশতে লাচিত সেনা বুলি ওলাইছে। আজি আমি লজ্জিত হৈছোঁ যে লাচিত বৰফুকনৰ নামত সংগঠন খুলি তেখেতলোকে অসমৰ এই বাতাবৰণ যেনেদৰে তেখেতলোকে সৃষ্টি কৰিছে তাৰ ক্ষেত্ৰত কিন্তু বহুখিনি সময়ত তেখেতলোকৰ ল'ৰা জেললৈ যোৱা আমি দেখা পাইছোঁ। বিভিন্ন ধৰণৰ তেখেতলোকে জেল হাজতলৈ গৈ ওলাই আহি পুনৰবাৰ তেখেতলোকে ধন দাবী কৰি অসমৰ এই সামাজিক বাতাবৰণটো তেখেতলোকে কিন্তু বিনষ্ট কৰিছে। আজি আমি দেখা পাই আছোঁ যে অসমৰ বিভিন্ন ঠাইত তেখেতলোকে মানুহক ধন দাবী কৰাই নহয়, শাৰীৰিকভাৱে অত্যাচাৰ কৰে বা বিভিন্ন সমস্যাৰ লগত তেখেতলোকে সমস্যা সমাধান কৰিছোঁ বুলি কৰিবলৈ মানুহক ধন দাবী কৰিবলৈ নিজৰ সম্পত্তি পাহাৰ গঢ়ি আছে। বিভিন্ন অনুষ্ঠানে প্ৰতিষ্ঠানে গৈ তেখেতলোকে কিন্তু বঁটা বাহন আদি তেখেতলোকে গ্ৰহণ কৰি আহিছে আমি দেখা পাই আছোঁ। কিন্তু এই ভণ্ড জাতীয়তাবাদী এই নেতাসকলক আমাৰ এতিয়া এই সময়তে অসমৰ ৰাইজে কিন্তু উচিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই অনুৰোধ জনাব বিচাৰিছোঁ। আজি এই সময়তে দুদিন আগত বি লাচিত সেনাৰ বিকাশ অসম নামৰ এজন তথাকথিত নেতাই তেখেতে অসমৰ মানে আই মাতৃসকলক লৈ পেলাই যিটো এটা মানে 1200 টকীয়া 1250 টকা লৈ পেলাই এটা যিটো অসভ্য আৰু অতিকৈ অশ্লীল শব্দৰে তেখেতে যি ধৰণে মন্তব্য প্ৰকাশ কৰিলে তাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীয়ে কিন্তু তেওঁৰ ওপৰত এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে নিৰ্দেশনা প্ৰেৰণ কৰাৰ ক্ষেত্ৰত আমি লাচিত সেনাক অত্যন্ত আদৰণি জনাইছোঁ।